নমস্কাৰ। ইতিমধ্যে ৰাজ্যবাসীৰ লগতে অসমৰ সমূহ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এটা খবৰো মিছ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ভিউৱাৰ্ছসকলক ক'ব বিচাৰোঁ যে শিক্ষাৰ লগত জড়িত এনেকুৱা ধৰণৰ সত্য খবৰ আমাৰ চেনেলটোত আপলোড কৰা হয়। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। আৰু এতিয়ালৈকে যিসকলে চেনেল ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত হৈ বিশ্ববিদ্যালয়খনক উন্নত মানদণ্ডৰ বিশ্ববিদ্যালয় হিচাপে গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰিক পৰীক্ষাৰ বিষয়ে লোৱা হ'ব সিদ্ধান্ত। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো লোৱা হ'ব সিদ্ধান্ত। চৰকাৰে দিব লগা চাকৰিৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰীৰ ঘোষণা। 1 লাখ চাকৰিৰ অধিক সংখ্যকেই শিক্ষা বিভাগৰ অধীনত হ'ব নিযুক্তি। শিক্ষা বিভাগক পেপাৰলেছ কৰাৰ পৰিকল্পনা। ই-টিচিং আৰু ই-লাৰ্ণিং ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা। পৰিত্যক্ত অৱস্থাত পৰি থকা স্কুটিসমূহ বিতৰণৰ ব্যৱস্থা। আগন্তুক 10 দিনৰ ভিতৰত বিতৰণ কৰা হ'ব স্কুটিসমূহ।